নমস্কাৰ, মই আয়ুষ। আজি হৈছে 19 ফেব্ৰুৱাৰী বুধবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ অনুশীলন শিবিৰ আৰম্ভ। এটা দল দুখন ঘৰ জন্ম ৰাজস্থানত, উদযাপন অসমত। শ্লোগানেৰে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দুখনকৈ ঘৰুৱা মেচ গুৱাহাটীলৈ খেলিব অহা ৰাজস্থান ৰয়েলছে অসম তথা উত্তৰ পূবৰ। পৰৱৰ্তী খবৰটো হৈছে টুকুৰা টুকুৰ হ'ব পাকিস্তান, অচিৰে জন্ম পাব এখন নতুন দেশ। অচিৰে দুভাগ হ'ব পাকিস্তান, সৃষ্টি হ'ব এখন নতুন দেশৰ, এই দাবী কৰিছে পাকিস্তানৰ সাংসদ তথা জমিয়ত উলেমা এ ইছলামৰ অধ্যক্ষ ফজল উৰ ৰহমানে। অচিৰে দুভাগ হ'ব পাকিস্তান। পৰৱৰ্তী খবৰটো হৈছে কুম্ভ মেলাৰ অন্তিম স্নান কেতিয়া, শুভ সময় জানি লওঁ। সমাপ্তিৰ দিশে কুম্ভ মেলা যিমানেই দিন চমু চাপিছে, সিমানেই গংগাত স্নান কৰা ভক্তৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। ধৰ্মীয় বিশ্বাস অনুসৰি মহাকুম্ভ মেলাৰ সময়ছোৱাত পবিত্ৰ নদী বিশেষকৈ গংগাত স্নান কৰিলে পাপ খণ্ডন হয়। পৰৱৰ্তী খবৰটো হৈছে যোগীঘোপাৰ আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেল ৰাষ্ট্ৰলৈ উৎসৰ্গা সৰ্বানন্দ সোণোৱালৰ। পৰৱৰ্তী খবৰটো হৈছে যোগীঘোপাৰ আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেল ৰাষ্ট্ৰলৈ উৎসৰ্গা সৰ্বানন্দ সোণোৱালৰ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, জলপথৰ সঠিক ব্যৱহাৰে এখন ৰাষ্ট্ৰক শক্তিশালী কৰি তুলিব পাৰে। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পৰাই কৈ আহিছে যে পৰিবহণৰ আন্তঃগাঁথনি বৃদ্ধি অবিহনে দেশৰ ৰূপান্তৰ অসম্ভৱ। পৰৱৰ্তী খবৰটো হৈছে ভক্তৰ আগমন দেখি বৃদ্ধি কৰিব নেকি মহাকুম্ভৰ সময়সীমা। নিৰ্ধাৰিত ভক্ততকৈ অধিক ভক্তৰ সমাগম ঘটিছে মহাকুম্ভ মেলাত। সংগমস্থলীত স্থানৰ বাবে খেতাও পৰা লাগিছে ভক্তৰ মাজত। এতিয়ালৈকে বহুকেইটা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত। পৰৱৰ্তী খবৰটো হৈছে জেলেনস্কিৰ সৈতে আলোচনা কৰিবলৈ সাজু পুতিন, অন্ত পৰিবনে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে প্ৰয়োজন হ'লে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ সৈতে আলোচনা কৰিবলৈ সাজু। মঙলবাৰে ক্ৰেমলিনে এই কথা সদৰি কৰিছে। পৰৱৰ্তী খবৰটো হৈছে APSC কেলেংকাৰী সন্দৰ্ভত বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য। APSCৰ স্থায়ী অধ্যক্ষ পাতিবলৈ ৰাকেশ পালক সাক্ষাৎ কৰোৱা হৈছিল তৰুণ গগৈ। প্ৰতিটো সাক্ষাততে তৰুণ গগৈক দামী দামী উপহাৰ দিছিল ৰাকেশ পালে। পৰৱৰ্তী খবৰটো হৈছে APSC কেলেংকাৰীত অখিল গগৈ নাম। ফেচবুকত অখিল গগৈ লিখিছে এইদৰে। APSC কেলেংকাৰী তদন্ত আয়োগৰ প্ৰতিবেদনৰ দ্বিতীয় খণ্ডৰ 507 নম্বৰ পৃষ্ঠাত মোৰ নাম বৰ্তমানৰ বিজেপি নেতা কমল কুমাৰ মেধিয়ে 2014 চনত 3 লাখ টকা খোৱা বুলি ওলাইছে। কমল মেধিয়ে ৰাজহুৱাকৈ স্পষ্টীকৰণ দিয়ক। পৰৱৰ্তী খবৰটো হৈছে 50 তাৰকাৰ উপস্থিতিত দিল্লীত শপত ল'ব নতুন মুখ্যমন্ত্ৰী, থাকিব আদানী আম্বানীও। দিল্লী দখল কৰি আনন্দত আত্মহাৰা হৈ পৰিছে গেৰুৱা শিবিৰ। 26 বছৰৰ পাছত দিল্লীৰ ক্ষমতা নিজৰ হাতলৈ নিবলৈ সক্ষম হোৱা বিজেপিয়ে শপত গ্ৰহণ অনুষ্ঠানো জাকজমকীয়া কৰি তুলিব বিচাৰিছে। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ এইকেইখন জিলাত বিজুলী ঢেৰেকনিৰে হ'ব বৰষুণ, আহিব বতাহ ধুমুহা। বতৰ বিজ্ঞান বিভাগৰ য়েলো এলাৰ্ট জাৰি। পুনৰ ৰাজ্যত একাধিক জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কতাবাণী। উজনি অসমৰ এইকেইখন জিলাত বিজুলী ঢেৰেকনিৰে হ'ব পাৰে বৰষুণ। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ এইকেইখন জিলাত বিজুলী ঢেৰেকনিৰে হ'ব বৰষুণ, আহিব বতাহ ধুমুহা। বতৰ বিজ্ঞান বিভাগৰ য়েলো এলাৰ্ট জাৰি। পুনৰ ৰাজ্যৰ একাধিক জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কতাবাণী। উজনি অসমৰ এইকেইখন জিলাত বিজুলী ঢেৰেকনিৰে হ'ব পাৰে বৰষুণ। ৰাজ্যত ক্ৰমাৎ বতৰে সলাইছে ৰূপ। বিগত কিছুদিনৰ পৰা ঠায়ে ঠায়ে মেঘাচ্ছন্ন হৈ আছে আকাশ। পুনৰ ৰাজ্যৰ একাধিক জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কতাবাণী। উজনি অসমৰ এইকেইখন জিলাত বিজুলী ঢেৰেকনিৰে হ'ব পাৰে বৰষুণ। আজি ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাত বতৰ বিজ্ঞান বিভাগে য়েলো এলাৰ্ট জাৰি কৰিছে। এইকেইখন জিলাত বিজুলী ঢেৰেকনিৰে হ'ব পাৰে বৰষুণ। আনহাতে বৰাক উপত্যকাৰ এইকেইখন জিলাত য়েলো এলাৰ্ট জাৰি কৰাৰ লগতে ঘণ্টা 30ৰ পৰা 40 কিলোমিটাৰ বেগেৰে বতাহ ধুমুহাৰ লগতে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। আনহাতে বৰাক উপত্যকাৰ এইকেইখন জিলাত য়েলো এলাৰ্ট জাৰি কৰাৰ লগতে ঘণ্টা 30-40 কিলোমিটাৰ বেগেৰে বতাহ ধুমুহাৰ লগতে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। বৰাক উপত্যকাৰ কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰৰ লগতে ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলঙতো য়েলো এলাৰ্ট জাৰি কৰাৰ লগতে ঘণ্টা 30ৰ পৰা 40 কিলোমিটাৰ বেগেৰে বতাহ ধুমুহাৰ লগতে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। পৰৱৰ্তী খবৰটো হৈছে গ্ৰেটাৰ নাগালেণ্ড গঠনৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ তৎপৰ NSCN-IM। জিলা আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখতে প্ৰশিক্ষণ NSCN-IM-ৰ। নীৰৱ ডিমা হাছাও জিলা প্ৰশাসন আৰক্ষীৰ। পৰৱৰ্তী খবৰটো হৈছে APSC কেলেংকাৰীত বিজেপিৰ লিংক। মঙলবাৰে প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। বক্ৰ পথৰে পৰিয়ালৰ কাক কাক উত্তীৰ্ণ কৰাইছিল APSCৰ পৰীক্ষাত। পৰৱৰ্তী খবৰটো হৈছে দিয়া বৃদ্ধিৰ পিছত চৰকাৰী কৰ্মচাৰীসকলে পাব আন এক ডাঙৰ খবৰ। দামী খুদ ব্যয় সচিব। বছৰৰ প্ৰথম পৰ্যায়ৰ দিয়া হলিৰ পূৰ্বে ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে। এই হিচাপত মাৰ্চত দিয়া বাঢ়িব পাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ।
আৰু ইয়াৰ পিছত এপ্ৰিলত 8ম বেতন আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স চূড়ান্ত হ'ব পাৰে বুলি জনাইছে গোভিনে। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।